পথে হেৰুৱালি নলি ঐ গোবিন্দাই ৰাম
কৰি কৰিব নাম মহিমা আপুনি কৰি আপোনো মই হৰি বিষয় লিখল কৰি উদ্ধাৰ কৰি প্ৰভুৰ চৰণ বোলে মই অনাথ দয়া কলহু পৰমানন্দ দাস বুলি ধৰিও মনত ভিতৰ সমল আঙুলি মুখত কৰোঁ দান্ধে তিন তুলি ধৰোঁ কেৱল তুমি চৰণ অপৰাধ বিনাশন ৰঘুনাম নাৰায়ণ জানি নামে পকীল নানাগতি নাহিকে মৰম অপৰাধ ক্ষমা কৰি তুমি ৰেহাইছিল বুলি ৰক্ষা কৰি চৰণে পাব বোলে সৰ্বকাম মৰিখন কৃষ্ণৰ চৰণ গৃহস্থৰ মনোবাঞ্ছা ভগৱান কামনাত লাগি কৃষ্ণক ভজয় কৰন্ত কামনা কৃষ্ণ শিৱমৰ যি সেৱা ধৰিব লাগে সন্ত যদুৰাই সেই সেৱা ধৰিবৰ গৃহস্থ সময় চলাই বোলে আমাৰ গৃহা আহিলা যদুৰাই পঢ়িবৰ প্ৰভু অকল কিনো জনাব আজিয়ে নিশা কালে গৃহস্থই বিহু বুলি আপোনালোকৰ আগত এটি গুৱাপান দুটিমান অৰিহণাৰ মানে বস্ত্ৰ দান কৰি শৰণাগত হৈ পৰিছে এইখিনি দি উঠাওঁ মই মোৰ বিৰুদ্ধে হয়তো অনেকখিনি দুখাদুখ হ'ব পাৰে সদবা দুখাদুখখিনি পৰীক্ষণ কৰিবলৈ বোলো আৰু ঘৰখনৰ পঞ্চম ভিতৰত যদি কিবা টিভি অপায় অমংগল আছে নিৰোগৰ দৌৰ মাৰিয়াই লগতে নৱবৰ্ষৰ সকলো টিভি অপায় মংগল আঁতৰাই সেউকীয়ে যে মনে বাঞ্ছা কৰিছে বাঞ্ছাখিনি পূৰণ কৰি আনন্দ সাগৰত ঠাই দিবলৈ বোলে